নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ওচৰৰে ভতিজাজনী ঘৰ উঠিবলৈ আহিব, তালৈ নিমন্ত্ৰণ কৰিছিলে, তালৈ যাওঁ বুলি ভাবিছোঁ। যদি পাৰোঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম, বলকচোন যাওঁ। আহি পালোহি, এয়া ৰভাতল পালোহি আৰু আহি ল'ৰা ছোৱালী আহি ৰাস্তা পাইছেহিহে। আপোনালোকক ৰভাখন এবাৰ দেখাই দি লৈছোঁ। এয়া কইনা ভনীয়েক, দেখাই দিয়া আকৌ মুখখন, মই ইফালৰ পৰা দেখাম নহ'লে। ল'ৰা ছোৱালী আহি পদূলি পাইছেহি। আপোনালোকৰ সুবিধা হয় যদি মই আদৰা দৃশ্যখন অকণমান দেখাম। এইফালে ইয়াতে ৰিচিপশ্যনৰ কাৰণে, এইফালে আহকচোন ৰান্ধনীয়ে কি কৰিছে। কিমান বাকী দেউতা? একদম পুৰা। ল'ৰা ছোৱালী আহিলে আকৌ আগতে আমাক দি ল'ব খালি। ছোৱালী নাপালোঁ আৰু খেলা বগলা হৈ থাকিলোঁ। ৰখি দিয়ক। এয়া এজন আমাৰ গাঁৱৰ 100 বছৰীয়া দেউতা হয়। এখেততকৈ ডাঙৰ আমাৰ গাঁৱত কোনোৱে নাই। এখেতৰ হয়তো 100 পাৰে হৈছে নেকি। ডিঙিত পিন্ধাই দিয়া, অঁতৰাই দিয়া, চেলেঙা পখা অঁতৰাই দিয়ক আকৌ। এখন নাই অনা নেকি? ধুই টানি আনো চেলেঙা কাপোৰ নিলে অলপমান টানি আনো। এয়া আমাৰ মৰমৰ ভতিজা মানসী, এয়া হ'ল মানসী জোঁৱাই আৰু এয়া হ'ল সখী। আশীৰ্বাদ কৰিব আপোনালোকে, ছোৱালীজনীৰ ভৱিষ্যত সুখৰ হয়। যিহেতু আপোনালোকৰ আশীৰ্বাদ তাইৰ প্ৰয়োজন আছে, আশীৰ্বাদ কৰিব আপোনালোকে। আমি বিয়ালৈ আহিলোঁ, চবে আপোনালোকে চেনেলটো সৰহকৈ ছাবস্ক্ৰাইব কৰিব। ঘূৰি আহিলোঁ, আহি এতিয়া সন্ধিয়াই হ'ব হ'ল। মই বাকী কাম কৰোঁ, চাহ খাব হয়, চাহ বনাওঁ। গতিকে ভাবিলোঁ ভিডিঅ'টো সামৰি লওঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।